কন্ট্রাক্টৰ আৰু সমাজকৰ্মী আছিলে তেখেতৰ মৃত্যুৰ খবৰ আমি পাইছিলোঁ আৰু মাৰ্ডাৰ কৰা বুলি এটা এলিগেশ্যন আহিছে আৰু বডিটো জ্বলাই দিয়া হৈছে তেনেকুৱা এটা আহিছে। মই সেইটো কাৰণে আজি চাবলৈ আহিছোঁ কাৰণ জেনেৰেলি এনেকুৱা ক্ৰাইম অসমত আগত হোৱা নাছিল। সেইকাৰণে এইটো চেঞ্চিটিভ আৰু ইম্পৰ্টেণ্ট কেছ আমি ইয়াত আহি আজি চাইছোঁ আৰু গুৱাহাটীৰ পৰা এজন CID ৰাইজী পৰ্যায়ৰ বিধায়ক যোৱাকালিৰ পৰা ইয়াত কেম্প কৰি আছে। গুৱাহাটীৰ পৰা FSOৰ টিমো আহিছিলে, তেখেতসকলেও ইয়াত এতিয়াও কেম্প কৰি আছে। আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এজন ফৰেঞ্চিক এডভাইজাৰ আছে, তেখেত বৰ নামী ফৰেঞ্চিক এক্সপাৰ্ট আগৰ DG আছিলে, তেখেতকো আমি মাতিছোঁ। তেখেত আহোকালি গুজৰাটৰ পৰা ইয়াত আহি পাব। এইখিনি আমি কৰিছোঁ। বাকী ইয়াত যিখিনি এংগল আছে সেইটো এটা বিশেষভাৱে ৰাইজৰ পৰা আমি শুনা পাইছোঁ যে ভিজিলেন্সৰ যিটো কেছ আছিলে, যিটো কমপ্লেইনেণ্ট আছিল, সেইটো কেছত কিবা এটা জড়িত থকাৰ সম্ভাৱনা আছে। সেইটো আমি তদন্ত কৰি আছোঁ। গুৱাহাটী জেলত যিজন ইঞ্জিনিয়াৰ আছে তেওঁক আমি সোধ কৰি আছোঁ আৰু তেওঁৰ লগত কিবা কানেকশ্যন আছে নাই সেইটো আমি তদন্ত কৰি আছোঁ। বাকী স্থানীয় কিবা এটা এংগল আছে নাই বাকী কোনোবা কণ্ট্ৰেক্টৰ জড়িত হৈ আছে নেকি সেইটো তদন্ত কৰি আছোঁ। আৰু যেনেকৈ মই কৈছোঁ কিবা ইয়াত লোকেল তেনেকুৱা এটা আছে নেকি যিটো কাৰণে এনেকুৱা এটা ঘটনা হ'ব পাৰে। দুখৰ বিষয় আৰু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া যোৱাকালি কথা পাতিছিলোঁ তেতিয়া তেখেতে কৈছিলে এইটো যেনেকৈ নহওক আমি ট্ৰেক কৰিব লাগিব কাৰণ এনেকুৱা যদি মই আগত কৈছোঁ উন্নত অসমত জেনেৰেলি হোৱা নাই আৰু নহয়, সেইকাৰণে মই নিজে আহিছোঁ। আমি এইটো খুব চিৰিয়াছলি লৈছোঁ আৰু আশাবাদী যে খুব সোনকালে কেছটো ট্ৰেক হ'ব। ইনভেষ্টিগেশ্যন চলি আছে। এইটো ইনভেষ্টিগেশ্যন কেনেকৈ আগবাঢ়ে, কেনেকৈ ক্লু আহে, কাৰণ বহুতখিনি তাত টেকনিকেল এভিডেঞ্চৰ কথা আছে। হয়তো 2 এদিন লাগিবও পাৰে কাৰণ টেকনিকেল এভিডেঞ্চক কালেক্ট হওঁতে এনালাইজ হওঁতে ফৰেঞ্চিকৰ ৰিপৰ্টৰ কথা আছে, তাৰপিছত ফৰেঞ্চিক মেডিচিনৰ কথা আছে। কিন্তু আমি এইটো চিৰিয়াছলি লৈছোঁ আৰু যিটোকে মই নিজে আহিছোঁ এইটো আপোনালোকে বুজি পাম, আমি বস্তুটো চিৰিয়াছলি লৈছোঁ আৰু SPক মই এটা SIT গঠন কৰিবলৈ কৈছোঁ। CID পৰা ফৰেঞ্চিক পৰা যিখিনি সহায় লাগে আমি জয়ন্ত গোস্বামীৰ নাম সামৰি খাইছে ইয়াত ঘৰৰ মানুহে দাবী কৰি। মই যিটো কৈ আছোঁ সেইটো আমি তদন্তৰ আওতাত আনিছোঁ, সেইটো আমাৰ তদন্তৰ মুখ্যবিন্দু, কিন্তু তথাপিও তাৰ বাহিৰে আৰু কিবা এংগল আছে নেকি সেইটো তদন্ত। এতিয়ালৈকে কাৰোবাক এৰেষ্ট কৰিছে নেকি? এই বিষয়ে মই এতিয়া ক'ব খোজা নাই।